আরে ঐ তই গণিতৰ ছাত্ৰ হৈ পেলাই এই বুৰঞ্জী আকৌ কিয় পঢ়ি আছ এই ৰচোন ৰ হিচাপ নিকাচ কৰি আছো এই কি হিচাপ নিকাচ আকৌ ইয়াত এইয়া তই গণিতৰ বুৰঞ্জীত কিবা হিচাপ নিকাচ পাবি নেকি বুৰঞ্জীত নাপায় কিন্তু হিচাপ নিকাচ কিন্তু বুৰঞ্জীৰ মাজতো লুকাই থাকে কেনেকে এইটো কথা এতিয়া ধৰি ল তই বুৰঞ্জী ছাত্ৰ হিচাপে বিভিন্ন ধৰণৰ কাব্য মহাকাব্য পঢ়িছ পঢ়িছো ধৰ মই পঢ়িছো হেৰি মহাকাব্য বুলি কওঁতে ৰামায়ণ পঢ়িছো হেৰি মহাভাৰত পঢ়িছো সেইবিলাক কাব্যটো কি আছে জানো গণিত লুকাই আছে কেনেকে তাত গণিত লুকাই থাকিব মহাকাব্যত তোৰ এইটো গ'ল মোৰটো গ'ল তোক মানুহে পাগল বুলি কব বুজিছ পাগল বুলি কব এইটো তই বুজি পোৱা নাই তাতো গণিত লুকাই আছে কেনেকে লুকাব তাত মহাকাব্যত গণিত আচ্ছা মহাকাব্য এখন হল আমাৰ ভাৰতবৰ্ষৰ মহাভাৰত মহাভাৰত এতিয়া মহাভাৰতৰ কথা তই মোক দুটামান কথা সোধচোন এই কেনেকে তাত কি আৰু মহাকাব্য তাত কি আৰু এইটো এই তাত হেৰি আছে পঞ্চপাণ্ডৱ আছে কৌৰৱ আছে দ্ৰৌপদী আছে সেইটো এটা অংক কেনেকে হল অংক কেনেকে হল তাকে বুজাবলৈ যত্ন কৰিছো গণিতৰ শাস্ত্ৰ ছাত্ৰ হিচাপে তই আৰু সেই বুৰঞ্জী বিলাকত তই অংক বিচাৰিবলৈ গ'লে হ'ব নেকি এতিয়া তই শুন তোক মই বুজাই আছো কি পঞ্চপাণ্ডৱ জানে কি কয় যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ পঞ্চপাণ্ডৱ তাক কয় আকৌ গতিকে তেওঁলোকে পাঁচজন ভাই ককাই সেইটো চবেই জানেতো সেইটোৱেতো তাৰ অংক এই যে 5 সংখ্যাটো আহিলে অংক নহয় জানো কিবা মূৰটো কিবা খেলি মেলি লগাই মাৰিব আৰু শুন কৌৰৱ মানে 100 জন নহয় জানো হয়তো 100 জন মানে 100 সংখ্যাটো জানো অংক নহয় জানো গণিত নহয় জানো সেইটোতো হয় বাৰু কিন্তু হলেও তাত আকৌ সেই কি কব ইয়াক আৰু এতিয়া তোক আৰু এটা কথা কওঁ কি সেই মহাভাৰততে আছিলে কোন আছিলে একলব্য আছিলে আৰু চবে জানে একলব্য যে গুৰু দক্ষিণা দিছিলে যে আঙুলি কাটি পেলাই কোনে নাজানে সেইটো চবে জানে এইটো কথা তাকেই তোৰ মুখৰ পৰা জানিব বিচাৰিছিলো এটা আঙুলি বুঢ়া আঙুলিটো কাটি দিলে এখন হাতৰ এটা আঙুলি কাটা গলে কেইটা থাকিলে চাৰিটা সেইটো এটা অংক গৰম কৰি মাৰিছে এয়া হল অংক শাস্ত্ৰ কাব্যও হয় অংক শাস্ত্ৰও হয় এতিয়া তই ৰামায়ণৰ কথা মোক সুধি পেলাই চা ৰামায়ণ আছিলে ৰাম আছিলে সীতা আছিলে আৰু ৰাৱণ আছিলে আচ্ছা ৰাম সীতা ৰাৱণ লক্ষ্মণ এইবিলাক আছিলে আৰু জানোৱে তাতে ৰাৱণে হেৰি কৰিছিল কি কয় সীতাক হৰণ কৰি লৈ গৈছিলে আকৌ এইটোতো চবে জানে ৰাৱণে যে সীতাক যে হৰণ কৰি লৈ গৈছিলে এই কাহিনী চবে পঢ়িছে সেইবিলাক হৰণ কৰিছিলে ৰাৱণে কিয় সীতাক হৰণ কৰিলে তই জাননে কিয় সীতাক হৰণ কৰিলে আৰু তই নাজান এতিয়া শুন মোৰ পৰা কি সীতাক কিয় হৰণ কৰিলে ৰাৱণে জান কাৰণ সি পূৰণ কৰিব জনা নাছিলে মোৰে গৰম কৰিব মোৰো আজি মই পাগল হম যেন সিটো পাগল হলে পাগল কৰিব আৰু এটা সুৰো আৰু এটা মানে কি হেৰি আৰু কি আছিলে এইটো ৰাৱণক কোনে বিয়োগ কৰিছিলে সেইটো এটা অংক সেইটো এটা তাত আকৌ অংক কেনেকৈ থাকিব তাত অংক আছে তাতো এতিয়া তই মোক সুধিছ ৰাৱণক কোনে বিয়োগ কৰিলে কিয় বিয়োগ কৰিলে আচলতে কি জান ৰামে বিয়োগ কৰিছিলে কিন্তু কিয় বিয়োগ কৰিলে জান কাৰণ ৰাৱণে যোগ কৰিব জনা নাছিলে অ মাই গড মোৰ এতিয়া ইংলিছো ওলাব চব ওলাই যাব সেই ভগৱান আৰু এই যোগ কৰিব নজনাৰ কাৰণে সেই যুদ্ধখন হৈ গলগৈ কিয় জান শূৰ্পণখা যদি সেই কটা নাকটো যদি যোগ কৰিব পাৰিলেহেঁতেন তেতিয়া ৰাৱণ কেতিয়াও বিয়োগ নহলেহেঁতেন বুজিলি